নমস্কাৰ, এয়া চাওকচোন। এতিয়া মই ভাত পাতিছোঁ কুকাৰত, আৰু এইফালে কেৰাহীখন দিছোঁ, অলপ গৰম হ'বলৈ দিছোঁ। এতিয়া এয়া তেল দিছোঁ মই, তেলখিনি গৰম হ'বলৈ দিছোঁ। আৰু এয়া এতিয়া অলপ এই মাহ প্ৰসাদ আছিলে, তাৰে অলপ পেষ্ট বনাই লৈ পেলাই পকৰি বনাম। আৰু এতিয়া সেইখিনি লৰাই লৈছোঁ, অকণমান পিঁয়াজ দি পেলাই, হালধি নিমখখিনি দি অকণমান জলকীয়া গুড়ি দিছোঁ, লৰাই লৈ পকৰি বনাম। এতিয়া ভালকৈ মিলাই লৈছোঁ, আৰু এয়া তেলখিনি গৰম হৈছেনে নাই চাই লৈছোঁ অলপ, আৰু এয়া এটা এটাকৈ দি যাম। আমাৰ সৰু ছোৱালীয়ে আকৌ পকৰি খাই বৰ ভাল পায় ভাতৰ লগত। সেইটো কাৰণে মই দুপৰীয়া দালি বনাম, আৰু কলডিল ভাজিম, আৰু লগতে এয়া পকৰি বনাইছোঁ। বেছি নহয়, মাহ অলপ আছিলে প্ৰসাদ, সেইকেইটাই হৈছে পকৰি। এটা এটাকৈ লৰাই দিম, অকণমান ভাজিবলৈ দিছোঁ, অকণমান ভাজ খাওঁ, তাৰপাছত লৰাম। এয়া ধুনীয়াকৈ ভজা হৈছে, এটা ছাইড লৰাই দিছোঁ। লৰাই দিছোঁ মানে উল্টাই দিছোঁ, আৰু মই কওঁতে তেনেকেই কওঁ। এতিয়া এটা ছাইড হৈ গৈছে উল্টাই দিয়া। এতিয়া আৰু সিটো ছাইড ভালকৈ ভজা যাব লাগিব। অলপ তেল দি দিছোঁ, তেল কমি গৈছিলে। হৈ গ'ল পকৰিখিনি ভজা, আৰু এটা এটাকৈ নমাই দিছোঁ। এইকেইটা মানে এটা ছাইড ভালকৈ ভজা হোৱা নাছিল যে, আকৌ দি দিছোঁ অলপ সময়, আৰু নমাই দিছোঁ। এতিয়া সেইখিনি তেলতে আৰু অলপ তেল দিম। এয়া মই জিৰা দিলোঁ, গোটা জিৰা। জিৰাখিনি লৰাই দিছোঁ, ভালকৈ ভাজ খাব লাগিব জিৰাখিনি। তাৰ পাছতহে মই পিঁয়াজ দিম, নহ'লে জিৰাখিনি ভালকৈ ভজা নহয়। এয়া এতিয়া পিঁয়াজ দিছোঁ। ফালে কুকাৰটো পানী মাৰিছে পূৰা।
হালধি গুড়ি অলপ দি দিছোঁ আৰু নিমখ দিছোঁ অলপ। এতিয়া অকণমান লৰাই তাৰপাছত এই কলডিলখিনি দিম। চেপি চেপি দিছোঁ, পানী আছে, পানীত মই অকণমান দি থৈছিলোঁ। এতিয়া ঢাকি দিছোঁ এয়া। এতিয়া লৰাই দিম কলডিলখিনি। এইখিনি আকৌ এবাৰ লৰাই দিছোঁ, দুবাৰকৈ ঢাকি দিলোঁ। এতিয়া হৈছেগৈ আৰু লাহে লাহে। এতিয়া দালিখিনি পাতি দিছোঁ সিফালে। অলপ নিমখ দি দিলোঁ দাইলত। এতিয়া নমাই দিলোঁ। দাইলখিনি সিজিছে, অলপ গৰম পানী দি দিলোঁ। এতিয়া কেৰাহীখন পাতি দিলোঁ, দাইলত তেল মাৰিব লাগিব। এতিয়া তেল দিলোঁ ইয়াতে। তেলখিনি গৰম হৈছে, এয়া পাঁচফোৰণ দিছোঁ। এতিয়া অকণমান লৰাই দিম পাঁচফোৰণখিনি দি পেলাই। পাঁচফোৰণখিনি ফুটিলে তাৰপিছত পিঁয়াজ দিম। পিঁয়াজখিনি লৰাই দিছোঁ, ভালকৈ ভাজা যাব লাগিব। এতিয়া দালিখিনি ঢালি দিলোঁ। এতিয়া অকণমান ভালকৈ লৰাই ঘুটনি মাৰি দিম, পূৰা হেতাখন ঘূৰাই ঘূৰাই।
দালি হৈ গ'ল আৰু আজি দুপৰীয়াৰ সাজৰ